নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে ঋষি বিশ্বকৰ্মা পূজাৰ মন্ত্ৰ আৰু বিধি। ঋষি বিশ্বকৰ্মাৰ এই মন্ত্ৰই আপোনালোকৰ জীৱন সলনি কৰি দিব আৰু আপোনালোকৰ জীৱনৰ উন্নতিৰ নতুন পথ মুকলি কৰি দিব। ঋষি বিশ্বকৰ্মা শিল্পকলা আৰু বাস্তুকলাত নিপুণ আছিল। এই কাৰণে শিল্প আৰু বাস্তুকলাত জড়িত লোকে বিশ্বকৰ্মা দেৱক নিজৰ গুৰু ৰূপত পূজা কৰে। কোৱা হয় এইটো দিনত ঋষি বিশ্বকৰ্মাৰ পূজা কৰিলে ব্যৱসায়ত বৃদ্ধি হয় বা ব্যৱসায়ত উন্নতিৰ কাৰণে পূজা কৰাটো বহুত শুভ মনা হয়। বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে জানিমেই, লগতে আমি আপোনালোকক বিশ্বকৰ্মা ভগৱানক সুখী কৰাৰ মন্ত্ৰও জনাম। এই কাৰণে যদি আপোনালোকে ব্যৱসায়ত উন্নতি কৰিব বিচাৰে ভিডিঅ'টো শেষলৈ চাওক। মনা হয় যে বিশ্বকৰ্মা পূজাৰ দিনা যদি সকলো বেপাৰী আৰু কৰ্মচাৰী লোকে সঠিকভাৱে পূজা কৰে তেনেহ'লে তেওঁলোকে সুফলৰ প্ৰাপ্তি হয়। বন্ধু বান্ধৱীসকল, জানো আহক বিশ্বকৰ্মা পূজা কৰাৰ পূজাৰ বিধি। এইটো দিনত ৰাতিপুৱা উঠি স্নান আদি কৰি পবিত্ৰ হৈ লওক। তাৰ পিছত পূজা স্থান চাফ কৰি গংগাজল ছটিয়াই সেই স্থানক পবিত্ৰ কৰি লওক। এখন চকী লৈ তাত হালধীয়া ৰঙৰ বস্ত্ৰ পাৰি দিয়ক। হালধীয়া কাপোৰখনত ৰঙা সেন্দুৰেৰে স্বস্তিক বনাওক। ভগৱান গণেশৰ ধ্যান কৰি তেওঁক প্ৰণাম কৰক আৰু স্বস্তিকত চাউল আৰু ফুল অৰ্পণ কৰক। তাৰ পিছত চকীখনত ভগৱান বিষ্ণু আৰু ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমা আৰু ফটো লগাওক আৰু এখুৰ চাকি জ্বলাই চকীখনত ৰাখক। ভগৱান বিষ্ণু আৰু ঋষি বিশ্বকৰ্মাক তিলক লগাওক। বিশ্বকৰ্মা ভগৱান আৰু বিষ্ণু ভগৱানক প্ৰণাম কৰি স্মৰণ কৰক আৰু লগতে এইটো প্ৰাৰ্থনা কৰক যে ভগৱানে আপোনালোকৰ চাকৰি ব্যৱসায়ত উন্নতি কৰক। বিশ্বকৰ্মা ভগৱানৰ মন্ত্ৰ 108 বাৰ জপ কৰক। মন্ত্ৰ জপ কৰাৰ পিছত ভগৱান বিষ্ণুৰ শ্ৰদ্ধাৰে আৰতি কৰক। ভগৱান বিষ্ণুৰ আৰতি কৰাৰ পিছত ভগৱান বিশ্বকৰ্মাৰ আৰতি কৰক। আৰতিৰ পিছত তেওঁক ফল মিঠাইৰ ভোগ লগাওক আৰু ভোগ সকলো ভক্ত আৰু কৰ্মচাৰীৰ মাজত নিশ্চয় বিতৰণ কৰাওক। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে বিশ্বকৰ্মা ভগৱানক সুখী কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এই মন্ত্ৰটো 108 বাৰ নিশ্চয় পঢ়ক আৰু ধ্যান দিব যাতে এই মন্ত্ৰটো উচ্চাৰণত ভুল নহয়। ওম আধাৰ চক্ৰপে নমঃ, ওম কুমৈ নমঃ, ওম অনন্তম নমঃ, পৃথিৱো নমঃ।